ঘৰত যেতিয়া থাকোঁ, ঘৰত ঘৰৰ মানুহে বাচন বাতি ধুলে, ঘৰ সাৰিলে বা ঘৰৰ অন্যান্য কাম কৰিলে, এটা সময়ত ময়ো আছিলোঁ আৰু এতিয়াও বহুত মানুহ আছে ঘৰৰ মহিলাসকলক নটিচ নকৰে যে তেওঁলোকে কিমানবোৰ ঘৰুৱা কাম চম্ভালে। বৰ্তমান কামৰ সূত্ৰই যেতিয়া বাহিৰত আছোঁ গম পোৱা গৈছে, এতিয়া বুলি নহয় আগতেও গম পাইছোঁ, মই সদায় ৰেচপেক্ট কৰি আহিছোঁ, কিন্তু যেতিয়া নিজেই সকলো কাম কৰিবলগীয়া হয় তেতিয়া বুজি পোৱা যায় যে তেওঁলোকে কিমানখিনি কষ্ট কৰাৰ পাছত এখন ঘৰ হ'বলৈ পায়গৈ। গতিকে যদি কোনোবা আছে যিয়ে ভাবে যে মহিলাসকলে ঘৰত জাষ্ট এনেহে থাকে, তেতিয়াহ'লে মই সকলোকে এইটোৱেই কওঁ যে একদম মিছা কথা। কাৰণ কিয়, আপুনি এবাৰ ভাবি চাওক, ভাতটো কেনেকৈ সিজিব, বাচনখিনি কেনেকৈ চাফা হ'ব, পানীখিনি কেনেকৈ যোগাৰ হ'ব, এভৰিথিং। মই একচুৱেলি আজি বহু বছৰ ধৰি কিছুমান কাম নিজে কৰা নাছিলোঁ, কাৰণ মই সম্পূৰ্ণ মোৰ কেৰিয়াৰ, মোৰ জব, মোৰ বিজনেছ, মোৰ কাম এই সকলোবোৰত ব্যস্ত আছিলোঁ। কিন্তু বৰ্তমান সেই একে কামৰ মাজতো মই ভাবিছিলোঁ যে বোলে কেতিয়াও এইবোৰ মই কৰিব নালাগিব, সেইটো মোৰ একচুৱেলি ভুল। কিন্তু বৰ্তমান মই আহিব লগা হ'ল শ্বিলঙত, আৰু আজি শ্বিলঙতে আছোঁ, বা এইকেইদিন আছোঁ বা থাকিম আৰু কেইমাহমান কামৰ সূত্ৰে। আৰু তেতিয়ালৈকে নিজৰ দৈনন্দিন যিখিনি সকলো কাম নিজেই কৰিব লাগিব। আচলতে কি জানেনে, আমি ল'ৰাবোৰক মাকসকলে বা ঘৰত থকা যি বা ভণ্টি বা যিখিনি মহিলা অলৰেডি ডাঙৰ আছে, তেওঁলোকে ইমান আলাসটো দেখি পোৱা নাযায়, মৰমটো দেখি পোৱা নাযায় ল'ৰাবিলাকৰ প্ৰতি, বাট বহুত মৰমেৰে ডাঙৰ দীঘল কৰে। আমি নিজৰ বহুত মানে কি, মেজৰিটি লগাতকৈ বেছি ল'ৰা ছোৱালী আছে, আৰু ল'ৰাবোৰে নিজৰ কিছুমান কাম কৰিব, হ'ব পাৰে তেওঁ ডিগ্ৰী কমপ্লিটেড, হ'ব পাৰে ভাল এটা জব আছে বা জীৱনত আগবঢ়া, কিন্তু তথাপিও দে ফেইল টু ডু দেয়াৰ অ'ন ডেইলি জবছ। সৰু সৰু কামবিলাক কৰিবলৈ ফেইল হৈ যায়। তেওঁলোকে বুজিয়ে নাপায় যে কৰোঁ কি, কেনেকৈ কৰোঁ আৰু কেতিয়া কৰোঁ। মই সেইকাৰণে ভাবোঁ যে ল'ৰাবোৰক যেনেকৈ ছোৱালীবোৰক ট্ৰেইনিং দিয়া যায় বা ছোৱালীবোৰক কামবিলাক শিকোৱা হয়, ল'ৰাবোৰকো শিকাব লাগে সৰুৰ পৰাই। নাই অনা, এয়া মোৰ বন্ধু, তেওঁ ভাত বনাই আছে আৰু মই বাচনকেইটা ধুই দিছোঁ। আমি একেলগে জব কৰোঁ। চ' গাইজ, আপোনালোকে ক'ব মোৰ অনুভৱখিনি ঠিকেই অনুভৱ কৰিছোঁনে বাৰু, যে মাসকলে বা ঘৰত থকা যিখিনি মহিলা, তেওঁলোকে ল'ৰাবোৰক নিজৰ কাম যেনে কাপোৰ ধোৱা, বাচন ধোৱা, ভাত বনোৱা, এই সকলো বস্তু শিকাব লাগে। আৰু নিশিকোৱাৰ বাবে আমি অতি সোনকালে অইন এজনী মহিলা বা অইন এজনী সংগীৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয়। কিছুমানে চেষ্টা কৰে শিকিবলৈ অকণমান, কিন্তু কষ্ট অলপ পোৱাৰ পিছতে হাৰ মানি দিয়ে। নাজানো কেনেকৈ, বাট যোৱা 14 বছৰ ধৰি ময়ো একচুৱেলি আনৰ ওপৰতে ডিপেণ্ডেণ্ট আছিলোঁ, আৰু মোৰ কামবোৰ ঘৰৰ মহিলাসকলে কৰিছিল। মোৰ কাপোৰ ধোৱাৰ পৰা ধৰি মোৰ বাচন ধোৱা, ভাত পানী খোৱা, এভৰিথিং। মোক সদায়
কিন্তু মোক সদায় এটা সাৱধান বাণী দিয়া হৈছিল বোলে এদিন নহয় এদিন মই অকলে কৰিব লাগিব, তেতিয়া অসুবিধা হ'ব পাৰে। সেইকাৰণে মাজে সময়ে মই নিজে অপৰচুনিটি লৈছিলোঁ ভাত বনাবলৈ বা চব্জি কাটিবলৈ বা নিজৰ সৰু সুৰা কামবোৰ কৰিবৰ কাৰণে। এণ্ড একচুৱেলি ল'ৰাবোৰক কৈছোঁ যে তুমি বাচন ধোৱা বা ভাত পানী বনোৱা বা কাপোৰ কানি ধোৱা, এই কামবোৰ যেতিয়া কৰা নহয়, লাগিলে ভণ্টিয়ে নহওক, মায়ে নহওক বা তোমাৰ গাৰ্লফ্ৰেণ্ড, তোমাৰ ৱাইফ, তোমাৰ যিয়ে নহওক কিয়, বহুত এট্ৰেক্ট হয় আৰু তেওঁলোকে খুব ভাল পায়। চ' এজন মহিলা হৈ, এজন মাক হৈ, এজন ভণ্টি হৈ যদি জীৱনত আমাৰ কাৰণে বহুত কাম কৰে, সপ্তাহত এদিন বাছি লোৱা আৰু বাছি লৈ তেওঁলোকৰ কাৰণে ভাত পানী বনোৱা বা বাচন বাতি ধোৱা, চাবা তেওঁলোকৰ মৰম তোমাৰ প্ৰতি আৰু বাঢ়ি যাব। বৰ্তমান বাচন ধোৱাৰ কাৰণে ভিডিঅ' এইখিনিয়ে, আৰু মই পিছত আৰু বহুতখিনি দেখুৱাই গৈ থাকিম মোৰ জীৱনৰ কাহিনীবোৰ। চাই থাকক। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।